নমস্কাৰ ইউটিউব চেনেল সিষ্টাৰ্ছ ৱৰ্ল্ডলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই এই ভিডিঅ'টো সেইসকল মহিলাৰ বাবে বনাইছোঁ যিসকল মহিলাই ঘৰতে থাকি দহি বাটিব শিকিব বিচাৰে। দহিটো বিভিন্ন ডিজাইনৰ থাকে। আজি মই আপোনালোকক অতি সহজতে মণি লগা দহি কেনেকৈ বাটে তাকে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মইতো বৰ ভালকৈ নাজানো, কিমান পাৰোঁ আপোনালোকৰ আগত দেখুৱাই যাওঁ। ঠিক আছে, সময় নষ্ট নকৰি আমি ভিডিঅ'টো আগুৱাই যাওঁ বলক। আপোনালোকে চাদৰ দহি বাটিবলৈ হ'লে আপোনাৰ চাদৰৰ ফুলৰ লগত মিলাই আপুনি সূতা লৈ ল'ব। মোৰ যিহেতু আজি ৰেড আৰু ব্লু আছে, চ' মই ৰেড কালাৰ দলিগুলি আৰু ব্লু কালাৰ দলিগুলি লৈ লৈছোঁ। আৰু এয়া মই গুণাৰ চাদৰখনত গুণাৰ ফুল আছেতো, চ' মই গুণা সূতাও লৈ লৈছোঁ। আপোনাৰ এতিয়া মই এয়া দুটা বেজিত এডাল তোমাৰ নীলা সূতা আৰু এডাল আপোনাৰ ৰঙা সূতা ভৰাই লৈছোঁ। আৰু এয়া মণি পেকেট দেখিছেই, এইটো তেতিয়া মই আগুৱাই যাম ভিডিঅ'টো কেনেদৰে বাটে দেখুৱাওঁ। বেজি আৰু মণি লৈছোঁ, এনেদৰে ভৰাই ল'ব। তাৰপিছত ইয়াত গাঁঠি মাৰি নিজৰ সুবিধাৰ কাৰণে যিমানটো দীঘল সূতাটো থ'ব বিচাৰে থ'ব পাৰে। এয়া মই এতিয়া মণিটো ভৰাই দেখুৱাম। মণিটো ভৰাই মই এয়া সূতা আগতে বাতি থৈছিলোঁ। আপোনালোকক মই নেক্সট ভিডিঅ'ত কেনেদৰে সূতাটো বাতিব পাৰে তাক দেখুৱাবলৈ চেষ্টা কৰিম। এয়া আপুনি এনেদৰে লৈ এতিয়া আকৌ এটা গাঁঠি দিব লাগিব। চাদৰখন সম্পূৰ্ণৰূপে দহি বটা হৈ গ'ল। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট বক্সত জনাব। যদি ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ এই নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ছাইডত থকা বেল আইকনটো বজাবলৈ নাপাহৰিব। আৰু মই প্ৰথম ভিডিঅ' বনাইছোঁ, বৰ ভালদৰে নাজানো, যদি কিবা ভুল হৈছে আপোনালোকে ক্ষমা কৰি দিব। আৰু যদি ভাল লাগিছে
আপোনালোকে আপোনালোকৰ ফেমিলি ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব ভিডিঅ'টো, যাতে আপোনালোকে মৰম দিয়ে। আগলৈও মই এনেদৰে যিমান পাৰোঁ আপোনালোকক নতুন ভিডিঅ' দেখুৱাই যাবলৈ চেষ্টা কৰিম। কেনেকুৱা লাগিছে জনাই দিব।